জেনিফাৰ মোক এৰি পলাই নাযাবা দেই চলো তো এইখনে GCC গুৱাহাটী কমাৰ্চ কলেজ প্ৰথমবাৰৰ কাৰণে সোমাই আছো সৰস্বতী পূজা কমাৰ্চ কলেজৰ পৰা আৰম্ভ কৰি হেণ্ডিক কটন চব দিয়া নাই ৰিপাব্লিক ডে থিম পূজাটো ভিতৰত হয় কমাৰ্চ কলেজৰ মানে পূজাখন অডিটৰিয়ামৰ ভিতৰত হয় এনে সৰস্বতী পূজাৰ মণ্ডপবিলাক খালী হৈ থাকে ইয়াত কিন্তু তামাম মানুহৰ ভিৰ চাওক না মানে ভক্তি আছে গুৱাহাটী কমাৰ্চ কলেজত মজা মানুহ হৈ গ'ল আমাৰ সন্দিকৈ কলেজৰ পূজা চোৱা নেক্সট আৰু ক'ত চাম এতিয়া ক'ত যাম এতিয়া সন্দিকৈ গৈ পিনে একবাৰ স্কুলখনত যাব লাগে আৰু এয়া প্ৰাচুৰ্য ভাই আছে ভাই প্ৰত্যেকবাৰ মণ্ডপটো ভিতৰতে পাতে ভিতৰতে আমাৰ মণ্ডপটো ভিতৰতে পাতা হয় চব ডেকৰেশ্যন মানে ভিতৰতে কৰা হয় পুষ্পাঞ্জলি তাতে দিয়া হয় হৈ গ'ল তাই ক'ত গ'ল বে একে মোৰ গুৱাহাটী সৰস্বতী পূজা চলি আছে আৰু এয়া হৈছে জেনিফাৰৰ মা এয়া সকলোৱে গৈ আছে জেনিফাৰৰ কলেজত আমিতো আহিলোঁ কলেজৰ পৰা আৰু এতিয়া গৈ আছোঁ সন্দিকৈ কিন্তু ৰাস্তাত এখন মানে সেই পতাকা আনিলোঁ আজিতো গণতন্ত্ৰ দিৱস না হয় আহিব এই আগত আছে পতাকা ত' এই ট্ৰেফিক জামত ভিডিঅ' বনাই আজি এইটো আপলোড দিম আবেলিলৈকে আৰু এটা এখন পতাকা আনিলোঁ গণতন্ত্ৰ দিৱস ডাঙৰ পতাকা এখন ইয়াত গাঁঠিলোঁ আজি সৰস্বতী মাৰ লগতে দেশ মাৰো গণতন্ত্ৰ দিৱস আজি দামটো বেছিকে লৈছে কাগজৰ এই পতাকাখনৰ দাম 80 টকা লৈছে বে আৰু এয়া দীঘলী পুখুৰী পালোঁ ইয়াতে আছে সন্দিকৈ ইয়াতে আছে কটন সৰুৰ পৰাই তাই ইচ্ছা আছিল টিভিত চাই যে একদিন সৰস্বতী পূজাত কটন সন্দিকৈ হেণ্ডিক যাম আজি আহি